আমাৰ বৰপেটা কেঞ্চাৰ চেণ্টাৰত আজি পেট চিটি ফেচিলিটিটো আমি আৰম্ভ কৰিব পাৰিছোঁ। কেঞ্চাৰ পেচেণ্টৰ এইটো এনেকুৱা এটা ফেচিলিটি ইনভেষ্টিগেশ্যনৰ য'ত আমি কেঞ্চাৰ সোনকালে ডিটেক্ট কৰিব পাৰিম আৰু ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে খুব ভাল ট্ৰিটমেণ্টটো হওক যে পেচেণ্টক সেইটো কাৰণে এইটো টেষ্ট যোনটো হ'ব পেট চিটি সেইটো খুব ভাল বস্তু আৰু এটা চাইণ্টিফিক ৱে অফ ট্ৰিটিং কেঞ্চাৰ পেচেণ্টছ। এই পেট চিটি ফেচিলিটিটো আমাৰ অসমত লোৱাৰ অসমত এইটো ফাৰ্ষ্ট বুলি ক'বলৈ গ'লে গুৱাহাটীৰ ইপিনে এটাও নাছিল আৰু আমাৰ কেঞ্চাৰ চেণ্টাৰ হোৱাৰ পাছত 2 বছৰ হৈ গ'ল, কিন্তু আমি এইটো এতিয়া 2 বছৰ পাছতহে লগাব পাৰিছোঁ আৰু এইটো অহাৰ পাছত আমাৰ কেঞ্চাৰ পেচেণ্টক আমাৰ কনফিডেন্স আছে যে বহুত ভাল পাব। ঘৰৰ ওচৰতে চব পুৰা A to Z ট্ৰিটমেণ্টটো পাব। মানে কণ্টিনিউম অফ কেয়াৰ যেনেকৈ কয় আমি স্ক্ৰিনিঙৰ পৰা আৰম্ভ কৰি ডায়েগনচিছ পৰা আৰম্ভ কৰি ট্ৰিটমেণ্টলৈকে ঘৰত যোৱাৰ পাছত আমাৰ পেলিয়েটিভ কেয়াৰ আছে। চব পুৰা কমপ্লিট আমব্ৰেলা যোনটো কয় কেঞ্চাৰ পেচেণ্টৰ কেঞ্চাৰ কেয়াৰৰ কাৰণে আমি আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৰা সেইটো দিব পাৰিছোঁ আৰু যি ধৰণে পেচেণ্টে ইয়াত ট্ৰিটমেণ্ট লৈ আছে সেইটো চাই খুব ভাল লাগে যে আমি ইমান দুখীয়া মানুহক আৰু ইমান এই এৰিয়াৰ মানুহক আমি এনেকুৱা ছুপাৰ স্পেচিয়েলিটি ফেচিলিটিটো দিব পাৰিছোঁ। সেইটো কাৰণে নিজকে ভাগ্যৱান বুলি ভাবিছোঁ যে মই এই কামটো মানে আগবঢ়াবৰ কাৰণে ইয়াত আহিছোঁ। থেংক ইউ। আমাৰ বৰপেটা কেঞ্চাৰ চেণ্টাৰত আজি পেট চিটি ফেচিলিটিটো আমি আৰম্ভ কৰিব পাৰিছোঁ। কেঞ্চাৰ পেচেণ্টৰ এইটো এনেকুৱা এটা ফেচিলিটি ইনভেষ্টিগেশ্যনৰ য'ত আমি কেঞ্চাৰ সোনকালে ডিটেক্ট কৰিব পাৰিম আৰু ফাৰ্ডাৰ ট্ৰিটমেণ্টৰ কাৰণে খুব ভাল ট্ৰিটমেণ্টটো হওক যে পেচেণ্টক সেইটো কাৰণে এইটো টেষ্ট যোনটো হ'ব পেট চিটি সেইটো খুব ভাল বস্তু আৰু এটা চাইণ্টিফিক ৱে অফ ট্ৰিটিং কেঞ্চাৰ পেচেণ্টছ। এই পেট চিটি ফেচিলিটিটো আমাৰ অসমত লোৱাৰ অসমত এইটো ফাৰ্ষ্ট বুলি ক'বলৈ গ'লে গুৱাহাটীৰ ইপিনে এটাও নাছিল আৰু আমাৰ কেঞ্চাৰ চেণ্টাৰ হোৱাৰ পাছত 2 বছৰ হৈ গ'ল, কিন্তু আমি এইটো এতিয়া 2 বছৰ পাছতহে লগাব পাৰিছোঁ আৰু এইটো অহাৰ পাছত আমাৰ কেঞ্চাৰ পেচেণ্টক আমাৰ কনফিডেন্স আছে যে বহুত ভাল পাব। ঘৰৰ ওচৰতে চব পুৰা A to Z ট্ৰিটমেণ্টটো পাব। মানে কণ্টিনিউম অফ কেয়াৰ যেনেকৈ কয় আমি স্ক্ৰিনিঙৰ পৰা আৰম্ভ কৰি ডায়েগনচিছ পৰা আৰম্ভ কৰি ট্ৰিটমেণ্টলৈকে ঘৰত যোৱাৰ পাছত আমাৰ পেলিয়েটিভ কেয়াৰ আছে। চব পুৰা কমপ্লিট আমব্ৰেলা যোনটো কয় কেঞ্চাৰ পেচেণ্টৰ কেঞ্চাৰ কেয়াৰৰ কাৰণে আমি আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৰা সেইটো দিব পাৰিছোঁ আৰু যি ধৰণে পেচেণ্টে ইয়াত ট্ৰিটমেণ্ট লৈ আছে সেইটো চাই খুব ভাল লাগে যে আমি ইমান দুখীয়া মানুহক আৰু ইমান এই এৰিয়াৰ মানুহক আমি এনেকুৱা ছুপাৰ স্পেচিয়েলিটি ফেচিলিটিটো দিব পাৰিছোঁ। সেইটো কাৰণে নিজকে ভাগ্যৱান বুলি ভাবিছোঁ যে মই এই কামটো মানে আগবঢ়াবৰ কাৰণে ইয়াত আহিছোঁ। থেংক ইউ।